মই তাকে ভাবিছোঁ গুৱাহাটীৰ দৰে ঠাই এখনত আচৰিত CID হিচাপে আমাক দায়িত্ব দিছে যিহেতু আমি উলিয়াবই লাগিব কিন্তু কেনেকৈ উলিয়াম বিচাৰি কিহৰ ভিত্তিত উলিয়াম হয় স্যার মোৰ মা দেউতা বাৰু মোক এৰি কলৈ গ'ল তেওঁলোক আৰু ঘূৰি নাহিব নেকি মই সদায় এনেকৈ থাকিব লাগিব নেকি মামা পঢ়ি আছো দাদা আহিছা আহিছো পিছে ৰিংকিৰ কথা পাতি কেনে চলিছে ভালে চলিছে কিবা খৰচ লাগিলে কবি বাপেক নোৱা ছোৱালীজনী তয়ে চাইছা বাপেকৰ পেঞ্চনত টকা কিনে কিমান দিন যায় তাকেইতো ৰিংকিক চাবলৈ তই বা মই আছো পিছে আমাৰ সমাজত যে কিমান আৰু নিথৰুৱা শিশু আছে সেইদিনা হোৱা বিস্ফোৰণত কিমান শিশু নিথৰুৱা হ'ল যাৰ মাক দেউতাক কোনেই নাই তাৰ কোনো হিচাপে নাই কেতিয়া শেষ হ'ব এই সন্ত্ৰাসবাদ কেতিয়া কোনে কি কৰিব পাৰে স্যার কি ভাবিছে মুনিন আমি চেষ্টা কৰিও ইমান দিনৰ ঘটনাটোক একো ক্লুৱে নাপালো হয় স্যার এনেদৰে নহ'ব কিবা এটা কৰিব লাগিব কি কৰিব স্যার কৰিব লগা বহুতেই আছে কাইলৈ যাম এনে এখন দুৰ্গম ঠাইলৈ যাম ইনভেষ্টিগেশ্যনৰ বাবে মুনিন আজি কিবা এটা কৰিবই লাগিব তাকে স্যার তুমি সেইফালে যোৱা মই এইফালে যাওঁ কি এড্ৰেছটো দিয়া মোক আপনি আক মই এড্ৰেছটো দি আছো তুমি কোন মোৰ নাম বিপ্লৱ মোৰ মা দেউতা নাই সেইদিনা হোৱা বোমা বিস্ফোৰণত নোহোৱা হৈছে কি তুমি এতিয়া ক'ত থাকা মই য'তে ত'তে থাকো মা দেউতালৈ বহুত মনত পৰি থাকে
আচ্ছা বিস্ফোৰণৰ দিনা কোনোবা অচিনাকি মানুহে তোমালোকৰ ওচৰলৈ আহিছিল নেকি কোৱা দুজন মানুহে চকলেট দিছিল গাড়ীৰ তলত কিবা এটা টোপোলা দিছিল আৰু বজাৰতো সেই কিবা টোপোলা থৈ গৈছিল আৰু মোক ক'বলৈ বাধা দিছিল সেই মানুহ দুজনক এতিয়া তুমি চিনি পাবানে পাম এতিয়া কি কৰিব ছাৰ তুমি আমাৰ কেনেকৈ দেখুৱাই দিবা মই ধুনীয়া ছবি আঁকিব পাৰোঁ সেই দুজন মানুহৰ ছবি আঁকিব মই পাৰিম বঢ়িয়া তুমি ছবি আঁকিব পাৰা চাব্বাছ আজি কিমান হেৰাল আপোন আজি কিমান ভাঙিল সপোন আজি কিমান হেৰাল আপোন আজি কিমান ভাঙিল সপোন সকলো ফালে বোমা বাৰুদৰ চিঞৰ সকলোবোৰে কৰে আজি আৰ্তনাদ 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 মূল নাটকখনৰ জৱনিকা কৰিবলৈ আৰু দুটামান নাট্য মৰ্ত বাকী আছে শিশু দিৱস উপলক্ষে নাটখন আপোনালোকলৈ বুলি আগবঢ়োৱা হ'ল নাটকখনৰ দ্বাৰা ইয়াকে দেখুৱাব বিচৰা হৈছে যে কিদৰে শিশুসকল নিষ্পেষিত হৈ আহিছে কিদৰে শিশুসকল সমাজৰ বাবে দায়বদ্ধ গতিকে আহকচোন আমি বাকী থকা নাট্য মুহূৰ্তকেইটিলৈ আগবাঢ়ি যাওঁ ধন্যবাদ অপৰাধী চিনি পালো যেতিয়া ইহঁতক ধৰিমেই দুনিয়াত মই থকালৈকে চলিবা আমিবোৰৰ বাবে এই দুনিয়াখন আমি ইয়াৰ ৰজা ভয়ানক ৰজা আন্ধাৰৰ ৰজা Hands up! Game over. এইবোৰ কিয় কৰিলি মোক ক্ষমা কৰি দিয়ক প্লিজ কিয় এনেকুৱা কৰিলি কিমান ল'ৰা ছোৱালী নিথৰুৱা কৰিলি তহঁতৰ ফাঁচি হ'ব ফাঁচি অপৰাধী ধৰা পৰিব আমাৰ মিছন ছাকচেছ হ'ল হয় ছাৰ ভণ্টি তহঁতৰ ঘৰলৈ নতুন এজন সদস্য আনিছো এয়া বিপ্লৱ মাক দেউতাক যোৱা বোমা বিস্ফোৰণত ঢুকাইছে বিপ্লৱ পঢ়াৰ বৰ ভাল গানৰ গাব জানে ছবি আঁকিব জানে আজিৰ পৰা তহঁতৰ লগতে কিয় নালাগে বিপ্লৱৰ দোকানত মৰে আছা আৰু মোৰ দাদা এই দানৱবোৰৰ বাবে আজি বিপ্লৱৰ এনে অৱস্থা হ'ল কিন্তু এতিয়া বিপ্লৱৰ বাবে তই মাকো দেউতাক আৰু আমিতো আছোৱেই মোৰ পৰিয়ালত ইমান অনাথ ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে মই ডাঙৰ হৈ কিবা এটা কৰিব লাগিব তেতিয়াই মোৰ হৃদয় কৰা আৰ্তনাদ সমাপ্ত হ'ব পিছে এটা ভাল খবৰ আছে বিপ্লৱক পুৰস্কাৰ দিয়া হ'ব যোৱা বোমা বিস্ফোৰণ সংঘটিত কৰা অপৰাধী দুজনক ধৰি দিয়াৰ বাবে 14 নৱেম্বৰ তাৰিখে অৰ্থাৎ কাইলৈ পুৰস্কাৰ দিয়া হ'ব আজি শিশু দিৱস উপলক্ষে সভাত উপস্থিত থকা সন্মানীয় ৰাইজ লগতে সন্মানীয় উপায়ুক্ত মহোদয় আজিৰ সভাৰ মূল উদ্দেশ্য হ'ল সাহসী বিপ্লৱক বঁটা প্ৰদান কৰা আৰু বঁটা প্ৰদান কৰিব আমাৰ উপায়ুক্ত মহোদয়ে এই শিশু দিৱস বিপ্লৱ নামৰ সাহসী ল'ৰাজনক বঁটা দিয়া হ'ব শিশুসকল তোমালোকেও সাহসী হ'বলৈ যত্ন কৰিবা আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত এতিয়া বিপ্লৱক আমাৰ মঞ্চত উপস্থিত হ'বলৈ আহ্বান কৰা হ'ল এতিয়া বিপ্লৱক বঁটা প্ৰদান কৰিব সন্মানীয় উপায়ুক্ত মহোদয়ে এতিয়া বিপ্লৱক বিয়াৰ ক'বলৈ দিয়া হ'ল এনেকুৱা পুৰস্কাৰ দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ মই এটা কথাই কওঁ যে মোৰ দৰে যাতে অইন শিশুবোৰৰ এনেকুৱা দশা নহয় আজি শিশু দিৱস উপলক্ষে আপোনালোকে এই উপহাৰটো দিলে আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক